বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক অল ইন ওৱান চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 5টা অদ্ভুত সাঁথৰ। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাৰ প্ৰথম সাঁথৰ হৈছে এজনী কলি গাই ঘাটে ঘাটে পানী খায়। তাৰ উত্তৰটো বাৰু কি আপোনালোকে ক'ব পাৰিবনে? তাৰ উত্তৰ হৈছে বৰশী। দ্বিতীয় সাঁথৰটো হৈছে পৃথিৱীৰ পানী শুকাই গ'ল, গছৰ আগত ৰখি গ'ল। তাৰ উত্তৰটো কি বাৰু? তাৰ উত্তৰ হৈছে নাৰিকল। এটা পুখুৰীত ৩২জোপা কলগছ, এখিলাহে পাত। তাৰ উত্তৰটো কি বাৰু? তাৰ উত্তৰ হৈছে জিভা। এতিয়া আহিছোঁ 4 নম্বৰ সাঁথৰটোলৈ। 4 নম্বৰ সাঁথৰটো হৈছে ইংলেণ্ডৰ বগা বগা চাহাবৰ কলা কলা টুপি, এক গোচা মাৰি দিলে উঠা জলি পকি। তাৰ উত্তৰ কি বাৰু? তাৰ উত্তৰ হৈছে জুইশলা। এতিয়া আহিছোঁ আমাৰ 5 নম্বৰটো সাঁথৰলৈ, অৰ্থাৎ অন্তিমটো সাঁথৰলৈ। পৃথিৱীৰ আচৰিত কথা, কি পাতৰ 3টা ফুটা। তাৰ উত্তৰটো কি হ'ব বাৰু ভাবকচোন। ইয়াৰ উত্তৰ হৈছে চেণ্ডেল। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ধন্যবাদ।